ৰজাপথাৰৰ নিবাসী শিক্ষক প্ৰভাত দাৰভাং আৰু প্ৰণামী বৰদলৈৰ সুযোগ্য সন্তান অৰ্ণৱ দাৰভাং, যিজন চিত্ৰশিল্পী। আৰু এই চিত্ৰশিল্পীগৰাকী আজি দুআষাৰ কথা পাতিবৰ কাৰণে আহিছোঁ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন কৰি তেওঁক এটা শুভেচ্ছা বাৰ্তা জনাইছে। দ্বিতীয়তে নেপালৰ দৰে এটা ইণ্টাৰনেশ্যনেল দেশ এখনত তেওঁ এক্সিবিশ্যনত স্থান পাইছে। ইয়াৰ উপৰিও লণ্ডনৰ দৰে এটা ঠাইৰ পৰা বিদেশৰ পৰা তেওঁ শুভেচ্ছা বাণী পাইছে তেওঁৰ আৰ্টৰ কাৰণে। আনহাতে তেওঁ গোটেই সমগ্ৰ তিৱা সমাজৰ ফালৰ পৰা প্ৰিন্স অফ আৰ্ট বুলি তেওঁক অভিহিত কৰিছে। গতিকে তেওঁৰ লগত মই দুআষাৰমান কথা পাতিম। গতিকে আহোঁ আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। নমস্কাৰ, মই শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী, চিত্ৰশিল্পী অৰ্ণৱ দাৰভাঙৰ ওচৰত মই কথা পাতিবৰ কাৰণে আহিছোঁ। দৰ্শকৰ কাৰণে মই উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু অৰ্ণৱ দাৰভাং ৰাষ্ট্ৰীয় নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে তেওঁ জিলিকি উঠিছে। ইতিমধ্যে তেওঁৰ যি ছবি অংকন, সেই ছবি অংকন ইতিমধ্যে দেশ বিদেশত মানে প্ৰচাৰিত হৈছে আৰু তাৰ বাবে তেওঁ আজি বহুত জনপ্ৰিয় হৈ উঠিছে। আৰু তাৰ বাবে মই তেওঁৰ লগত দুআষাৰ কথা পাতিবৰ কাৰণে আজি তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁহি। মোৰ ওচৰত বহি আছে তেওঁ হৈছে অৰ্ণৱ দাৰভাং, চিত্ৰশিল্পী। নমস্কাৰ। অৰ্ণৱ দাৰভাং ইতিমধ্যে তেওঁৰ চিত্ৰশিল্পৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা তেওঁক ইতিমধ্যে শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও আমাৰ তিৱা সমাজে তেওঁক এই ছবি অংকনৰ কাৰণে, যি তেওঁ মানে সুন্দৰভাৱে ছবি অংকন কৰে, তাৰ কাৰণে তেওঁক প্ৰিন্স অফ আৰ্ট বুলি তেওঁক অভিহিত কৰিছে। ইয়াৰ উপৰিও কেইদিনমান আগতে দিশত হৈ যোৱা এখন অনুষ্ঠানত আমাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা তেখেতে অৰ্ণৱ দাৰভাঙক সম্বৰ্ধনা জনাইছে আৰু অৰ্ণৱ দাৰভাঙৰ লগতে ইতিমধ্যে তেওঁৰ পিতৃ মাতৃকো সম্বৰ্ধনা জনাইছে। তেখেতৰ পিতৃ মাতৃ প্ৰভাত দাৰভাং আৰু প্ৰণামী বৰদলৈ দুজনকে মানে সম্বৰ্ধনা জনাইছে। ইয়াৰ উপৰিও আমি জানিব পৰা মতে অৰ্ণৱ দাৰভাঙক ইতিমধ্যে সুদূৰ লণ্ডনৰ পৰা তাত প্ৰৱাসী অসমীয়াই তেখেতৰ যি ছবি অংকন সেইবোৰ দেখি তেওঁক মানে ছ'চিয়েল মিডিয়াৰ যোগেদি শুভেচ্ছা জনাইছে, যাতে ভৱিষ্যতত মানে আৰু আগবাঢ়ি যাব পাৰে। নমস্কাৰ, মই ডক্টৰ শইকীয়া ইংলেণ্ডৰ পৰা কৈছোঁ। আৰু মই আজি অৰ্ণৱৰ কথা ক'ব বিচাৰিছোঁ। হি ইজ দ্য ছান অফ মিষ্টাৰ প্ৰভাত দাৰভাং অফ কাৰ্বি আংলং। অৰ্ণৱ এজন চাইল্ড আৰ্টিষ্ট। মই তাৰ আৰ্ট খুব ভাল পাওঁ। আৰু অকল মই নহয়, মোৰ ফ্ৰেণ্ডছ যিবিলাক লণ্ডনত আছে, এভৰিবডি এপ্ৰিচিয়েট হিজ আৰ্ট। চ' মই সেইকাৰণে লণ্ডনৰ পৰা তাক বহুত আশীৰ্বাদ দিছোঁ। সি যেন বহুত দূৰলৈ জীৱনত আগবাঢ়ি যায়, সেইটোৱেই মোৰ তাৰ কাৰণে শুভকামনা। ধন্যবাদ। মই সুধিব বিচাৰিম অৰ্ণৱক যে যিহেতু তোমাক বহুতেই এতিয়ালৈকে শুভেচ্ছা জনাইছে, এই ক্ষেত্ৰত তোমাক শুভেচ্ছা জনোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় বা লণ্ডনৰ পৰা জনোৱা বা তিৱা সমাজে তোমাক যিটো এটা অভিহিত কৰিছে যে প্ৰিন্স অফ আৰ্ট তোমাৰ ছবি অংকনৰ কাৰণে, তোমাৰ চিত্ৰ অংকনৰ কাৰণে, তুমি কি ক'বা এই ক্ষেত্ৰত? হয়, মই সুখী বহুত। মোৰ কামবোৰ ৰাইজে আঁকোৱালি লৈছে এইদৰে। আশা কৰোঁ আগলৈ আৰু এনেদৰে ছবি আঁকি যাম আৰু ৰাইজে যাতে আগবঢ়াই লৈছে। জানিব পৰা মতে আমাৰ হীৰেণ ভট্টাচাৰ্য, ৰংমং তেৰাম, তাৰপিছতে এনেকুৱা বিৰাণী সিংহকে আদি কৰি বহুত দেশী বিদেশী মানে সাহিত্যিক শিল্পী, সাংবাদিক বহুতো ৰাখিছে। তাৰ ভিতৰত তুমি কাক উল্লেখ কৰিবা আৰু মানে কাৰ ৰাখিছা তুমি? আৰু আঁকিছোঁ বিভিন্ন জনৰ, ভূপেন হাজৰিকা, লতা মংগেশকাৰ, তেনেকৈ বহুতৰ, মহাত্মা গান্ধী। তোমাক আকৌ সুধিব বিচাৰোঁ, তুমি এতিয়ালৈকে এই ক্ষেত্ৰত মানে বঁটা তেনেকুৱা কিবা পাইছানে? বঁটা তেনেকৈ
সময় পাই থাকোঁ বহুত। যেতিয়া অলপ সৰু আছিলোঁ বয়সটো, তেতিয়া শিশু শিল্পী হিচাপে সকলোৱে আঁকোৱালি লৈছিল আৰু তেতিয়া বহুত ঠাইত সম্বৰ্ধনা জনাইছে। আমাৰ এইটো অঞ্চলৰ প্ৰায় প্ৰতিটো অনুষ্ঠানৰ পৰাই মই সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু নেশ্যনেল লেভেলতো বিভিন্ন ধৰণৰ এক্সিবিশ্যনৰ পৰা মোৰ কাৰণে সম্বৰ্ধনা দিছে। যিহেতু বঁটা বহুতখিনি পাইছা, এই বঁটাখিনি তুমি বহুত ঠাইত বুলি ক'লা, দ্বিতীয়তে সম্বৰ্ধনা পত্ৰ পাইছিলা, অলপমান ক'বা নেকি? হয়, মোৰ যোনবোৰ মানে এক্সিবিশ্যন হৈছিল সেইবোৰ আহমেদাবাদ, চিমলা, নেপাল এনেকৈ ধৰি তাৰ পৰা মোৰ কাৰণে সম্বৰ্ধনা পত্ৰ আহিছে আৰু অৱৰ্ড আহিছে। আৰু ইয়াৰ আনুষ্ঠানিক বুলি ক'লে ককলীয়া, শৰাইঘাট, মৰিগাঁও, ডিফু এনেকৈ ডিফুৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা বঁটা পাইছে। তোমাৰ যিটো সন্মান তুমি পাইছা, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু যিখিনি পালা মানে সন্মান বঁটা, ইয়াৰ উপৰি তোমাৰ ভৱিষ্যতত আৰু পৰিকল্পনা মানে কি ভাবি আছা? ভৱিষ্যতে তেনেকৈ মই ছবিটো কেৰিয়াৰ হিচাপে লোৱা নাই বৰ্তমান। পঢ়া শুনাটো কৰি লওঁ, তাৰপাছত হবি হিচাপে ছবি আঁকি যাম ভৱিষ্যতে। মানে হবি হিচাপে ছবি অঁকা আৰু লগতে কি আছে এনে আৰু হবিটো মানে ছবি অঁকাৰ বাহিৰেও আৰু লগত কি প্লাছ আছে? তেনেকৈ হবি বুলি ক'বলৈ ইমান বিশেষ নাই। গান শুনি ভাল পাওঁ। শুনি কিবা কবিতা চবিতা তেনেকুৱা? কবিতাও তেনেকৈ শুনিয়ে ভাল পাওঁ আৰু খেলত ইমান খেল নাই। জানিব পৰা মতে তোমাৰ দেউতা এজন ভাল কবি, ভাল গায়ক, সেই হিচাপে তুমি মানে কবি বা গানৰ কিবাটো লগতে আছে বুলি মই ভাবিছিলোঁ। নাই, এনে ঘৰত কেতিয়াবা এনেই দেউতাৰ লগত হয় সেইবোৰ কথা। তেনেকৈ মোৰ ইমান ছবি যে তুমি আঁকিছা, কিমান বয়সৰ পৰা তুমি ছবি আঁকা মনত পৰে? বয়স বুলি ক'বলৈ একজেক্টলিটো মনত নাই। বহুত সৰুৰে পৰা মই আঁকি আছোঁ। স্কুল যোৱাৰ পৰাই, তাৰপাছত স্কুলৰ পৰা এনেকৈ সৰুৰ পৰাই। মানে বৰ্তমান মানে কিমান পাইছিলোঁ পঢ়া শুনা? বৰ্তমান মই হায়াৰ ছেকেণ্ডেৰী 12th পাছ কৰিলোঁ। তাৰপাছত এতিয়া নীটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। নীটৰ কাৰণে তাৰপিছতে এতিয়া পঢ়াটো কোন কলেজত বা কোন ঠাইত পঢ়ি আছা? মই ক্লাছ 10লৈকে ইয়াতে বকলিয়াত পঢ়িছোঁ। তাৰপিছত 11, 12 লগতে সুধিব বিচাৰিছোঁ তোমাক, মানে তুমি যিখিনি বহুত সুন্দৰ ছবি আঁকিলা আৰু যাৰ কাৰণে তুমি আজি বহুত মানে দেশ বিদেশৰ মানে এক্সিবিশ্যনত স্থান পাবলৈ সক্ষম হৈছা। জানিব পৰা মতে তুমি নেপাল আৰু কি ইছলামাবাদ নে কি আছিল? আহমেদাবাদ এনেকুৱা ধৰণৰ ঠাইত তুমি এক্সিবিশ্যনত মানে অংশগ্ৰহণ কৰিব মানে সুবিধা পাইছা। ইয়াৰ আঁৰত তোমাৰ ছবি অঁকাৰ আঁৰত মানে কাক তুমি প্ৰেৰণা কিবা কৰিবা? মা আৰু দেউতাই এইবোৰ বেছিকৈ কি ক'ব মানে আগবঢ়াই লৈ যোৱাত বহুত সহায় কৰিছে। দেউতাই মানে এইবোৰ ক'ৰবাত এক্সিবিশ্যন হ'বলৈ হ'লেও তেওঁৱে পঠাই দিয়ে ছবিবোৰ, তেওঁৱে খবৰ খাতি। এই ছবি যেতিয়া তুমি আঁকিছিলা, স্কুলত ক'ৰবাত নাম লগাইছিলা নেকি? সৰুতে বকলিয়াতে এখন আছিলে আৰ্ট স্কুল, তাত গৈছিলোঁ কেইদিনমানৰ কাৰণে। তাৰপিছত তেনেকৈ ইমান স্কুলৰ পৰা লাভৱান হৈছে বুলি ক'ব নোৱাৰি। এতিয়া অনলাইনৰ জৰিয়তে শিকিছোঁ। এটা এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ কথা এটা, মানে বহুত শিল্পী আছে, বিখ্যাত শিল্পী। আমাৰ আগতে কাৰ্বি আংলঙত আছিলে, এতিয়া গুৱাহাটীত থাকে। এনেতো জানাই, চিনি পোৱাই। বহুত প্ৰখ্যাত মানে এগৰাকী ভাস্কৰ্য শিল্পী। ঠিক তেওঁলোকৰ লগতে একে শাৰীতে মানে আছে বহুত। তাৰ ভিতৰতে মানে শোভা ব্ৰহ্ম বুলি আছে গুৱাহাটীৰ, তেখেতে ইতিমধ্যে ঢুকালে চাগে। ইয়াৰ উপৰিও
সনত শংকৰ নাৰ্জাৰী বুলি আছে, সত্যেন্দ্ৰ ডক্টৰ সত্যেন্দ্ৰ কেৰাং বুলি আছে, আৰু বহুত তেনেকুৱা আছে নীলপৱন। এতিয়া এটা মানে মই জনামতে পোৱা মতে আজি তোমাৰ যিটো চিত্ৰশিল্প বা মানে চিত্ৰ যিটো ছবি অংকন, এই ছবিটো বাহিৰত দেশ বিদেশত যেনেকুৱা মানে কিবা মানে এক্সিবিশ্যনত স্থান পাইছে, ঠিক তেনেকুৱা আমাৰ সুভা ব্ৰহ্ম নামৰ শিল্পীগৰাকীৰো মানে বিদেশত মানে এক্সিবিশ্যনত স্থান পাইছিল। তেতিয়া বিদেশী এগৰাকী মানে কিবাই শিল্পী এগৰাকীয়ে, চিত্ৰশিল্পী এগৰাকীয়ে এই তেওঁৰ ছবিটো চাই মানে এটা মন্তব্য দিছিলে। সেই মন্তব্যটো দিছিলে এনেকুৱা যে সুভা ব্ৰহ্মৰ চিত্ৰশিল্পটো ইমান সুন্দৰ, মানে ইমানেই সুন্দৰ, মানে ভয়ংকৰ সুন্দৰ। গতিকে ভয়ংকৰ সুন্দৰ বুলি কোৱাৰ লগে লগে কিমান সুন্দৰ হ'ব লাগিব। ঠিক তেনেকুৱা ভৱিষ্যতত যদি আমি কওঁ বা ক'ব বিচাৰোঁ বা ভাবিব বিচাৰোঁ বা ভাবি পাওঁ যে তোমাৰ যেনেকুৱা ধৰণৰ বৰ্তমান ইমান সুন্দৰকৈ নিখুঁতকৈ তুমি ছবিবিলাক আঁকি আছা, এটা সময়ত যদি তোমাৰো যদি ভয়ংকৰ সুন্দৰ হৈ যায়, তেতিয়া তুমি নিজকে তোমাৰ কেনেকুৱা লাগিব, মানে তুমি কি ক'বা, অনুভৱটো কেনেকুৱা হ'ব? অনুভৱ মানে মইতো চেষ্টা কৰি আছোঁ মোৰ এইটো শিল্পৰ যোনটো প্ৰতিভা এইটো আৰু আগবঢ়াই লৈ যাওঁ, আৰু ভয়ংকৰ সুন্দৰ যেতিয়া লাগিব মানুহে তোমাক ভৱিষ্যতে চিনি যদি দিব। আৰু তেনেকৈ ভয়ংকৰ সুন্দৰকৈ আঁকিব পাৰোঁ তে মোৰ ভাল লাগিব যে মই আঁকিব পাৰিছোঁ সিমানলৈকে। আমি যিখিনি অনুভৱ কৰিছোঁ এই বয়সতেই, এইখিনি বয়সতে তুমি ইমান ধুনীয়া ধুনীয়াকৈ হুবহু আঁকি আছা ছবিবিলাক। গতিকে প্ৰাক্তন মানে প্ৰধানমন্ত্ৰী, বৰ্তমান প্ৰধানমন্ত্ৰী গোটেইখিনি ছবি তুমি আঁকিছা। হিমা দাসকে আদি কৰি যিমান মানে মহাত্মা গান্ধীকে আদি কৰি দেশ বিদেশৰ বহুত চিত্ৰশিল্পী বা কিবা সাংবাদিক সাহিত্যিক বহুতো আঁকিছা। ঠিক তেনেকুৱা আৰু বহুত বেলেগ কিবা কিবি আঁকিছা। এই যিখিনি আমি দেখিছোঁ তাতে মানে আমি অলপ তেনেকুৱা ক'ব বিচাৰিছোঁ আৰু বিদেশী চিত্ৰশিল্পীৰ গৰাকীৰ দৰেই তোমাৰো এদিন মানে ভয়ংকৰ সুন্দৰ হ'ব যেন লাগিছে। কাৰণ এইটো বয়সতে তোমালোকৰ যিটো প্ৰতিনিধিত্ব কৰা তিৱা সমাজ, এই তিৱা সমাজে তোমাক এই বয়সতে তোমাক প্ৰিন্স অফ আৰ্ট বুলি তোমাক অভিহিত কৰিছে। গতিকে সেইটো কাৰণে মই জোৰ দি কৈছোঁ যে তোমাৰো এদিন ভয়ংকৰ সুন্দৰ হ'ব। সেই সময়ত তোমাৰ অনুভৱটো কেনেকুৱা আৰু এবাৰ তুমি কোৱাচোন। প্ৰথমতে ধন্যবাদ আপোনালোকে যে এইদৰে আঁকোৱালি লৈছে। সেই সময়ত অনুভৱটো কেনেকুৱা হ'ব বুলি ক'বলৈ তেনেকৈতো ক'ব নোৱাৰিম, সেইটো অনুভৱ কৰিলেহে ক'ব পাৰিম চাগে। তাৰপিছতে এতিয়া তুমি তোমাৰ জীৱনত মানে তোমাৰ ভাল মহান তেনেকুৱা শিল্পী হওক, সাহিত্যিক হওক বা ভাল মানুহ হিচাপে তুমি তোমাৰ জীৱনত আদৰ্শ বা এটা প্ৰতিশ্ৰুতি হিচাপে কাক লৈছা? তেনেকুৱা মানুহ কাক ক'বা তুমি? বিভিন্ন ধৰণৰ চিত্ৰশিল্পী আছে, ভাস্কৰ্য শিল্পী আছে, তেওঁলোকৰ কামবোৰ মই সদায় ফ'ল' কৰিবলৈ চাওঁ। যেনে মাইকেল এঞ্জেলকে ধৰি তেওঁৰ যোনবোৰ ভাস্কৰ্য আছে সেইবোৰ বহুত ধুনীয়া। সেইবোৰ ছবি অঁকাৰ উপৰিও তুমি এনে কিতাপ পঢ়া বা এইবিলাক কৰা হোৱা নাই? অধ্যয়ন কিতাপ পঢ়া হোৱা নাই? বাহিৰা কিতাপটো নাই। গম পালোঁ আমি তুমি বহুতখিনি বঁটা পালা। বঁটা পোৱাৰ ভিতৰত অলপমান দৰ্শকে অলপ গম পোৱাকৈ অলপ জনাই দিবা নেকি? মই অলপমান গম পাইছোঁ যে ওচৰতে বঁটাখিনি আছে, অলপ চাই অলপমান কৈ দিবা নেকি যে বঁটাখিনি কি বঁটা পাইছিলে আৰু মানে ক'ত পাইছিলে, অলপমান দেখুৱাই দিবা নেকি অলপ? মানে এইটো আছিল ডিফুৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা দিছিলে। এইটো ৰাইজিং আৰ্টিষ্ট 2019। তাৰপাছত এইটো আছে ৱৰ্ল্ড আৰ্ট অৰ্গেনাইজেশ্যনৰ পৰা, এইটো তাৰ মেম্বাৰ হিচাপে স্বীকৃতি দিছিল, তাৰ এইটো প্ৰমাণ পত্ৰ। এইটো ড্ৰিম আৰ্ট ৱৰ্ল্ড, এইটো ইণ্টাৰনেশ্যনেল এক্সিবিশ্যন, এইটো এক্সিবিশ্যনৰ পৰা এইটো দিছিলে সম্বৰ্ধনা।
এইটো ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ আৰ্ট এক্সিবিশ্যন, এইটো ক'ত? এক্সিবিশ্যন আছে, ক'ত দিছিলে এইটো নেপালৰ আছে। ইণ্টাৰনেশ্যনেল? আৰু এইটো প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা দিল্লীৰ পৰা পঠাইছিলে। চিঠি এখন পঠাইছিল যে মোৰ ফটোখন তেওঁলোকে পাইছে বুলি। হয়। আৰু এইটো তিৱা সমাজৰ পৰা দিছিলে, প্ৰিন্স অফ আৰ্ট বুলি মোক যিটো এটা উপাধি দিছিলে। যিটো উপাধি দিছে আৰু যিটো সন্মান দিছিলে। আৰু এইটো 2019 প্ৰেৰণা বঁটা দিছে হাৱাঘাটত পৰা প্ৰত্যেক বছৰে দিয়ে, 2019 দিছিল। এইটো ইয়াত দেখিছোঁ ইফালেও আছে। ইণ্ডিয়ান আইকন এৱাৰ্ড 2022 মানে ইণ্ডিয়ান আইকন এৱাৰ্ডটো ক'ত দিছিলে? এইটো অনলাইনৰ পৰা দিছে, ৰিপাব্লিক। এইখন আছিল মৰিগাঁৱৰ পৰা দিছে, এইখন তিৱা সকলৰ পৰা এটা অভিনন্দন পত্ৰ দিছে মৰিগাঁও জিলাৰ লাইব্ৰেৰীত। হয়। সৰুৰ পৰাই যিহেতু কৰি আহিছা, কৰি আহি আজি হাই ছেকেণ্ডেৰী পাইছাহি। হাই ছেকেণ্ডেৰী পোৱাৰ পিছত এইখিনি জমা হৈছে নহয় জানো? আৰু সমৰ্থনো পাইছা, সন্মানো পাইছা। তাৰপিছত এতিয়া দেখিছোঁ বেৰতো বহুতখিনি জমি আছে, এতিয়া বহুতখিনি আমি চাব পৰা নাই, বহুতখিনি আছেই। আৰু আলমাৰীটো বহুতখিনি আছে এতিয়াও। গতিকে ভৱিষ্যতত মই অলপ আগতে কৈছিলোঁ যে পৰিকল্পনা কি বুলি, কিন্তু তথাপি আকৌ ক'ব বিচাৰিছোঁ, ভৱিষ্যতত তোমাৰ প্ৰতিচ্ছবি কি ভাগে মানে পৰিকল্পনাটো কেনেকুৱা ধৰণৰ আৰু অলপ আৰু ক'ব নেকি? হয়, মই চেষ্টা কৰি যাম আকৌ যাতে এইটো দিশত মই আৰু আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিম আৰু নিখুঁতভাৱে অংকন কৰিবলৈ চেষ্টা কৰিম। আপুনি যেনেকৈ কৈছিল অলপ আগতে ভয়ংকৰ সুন্দৰ চিত্ৰশিল্পী, সেই তেওঁলোকৰ দৰে হ'বলৈ চেষ্টা কৰিম। বিখ্যাত মানে বিদেশী চিত্ৰশিল্পীয়ে আৰু আমাৰ ভাৰতৰ চিত্ৰশিল্পীগৰাকীক মানে আখ্যা দিছিল, যেনেকুৱা তিৱা সমাজ যেনেকুৱা প্ৰিন্স অফ আৰ্ট তেনেকুৱা অভিহিত কৰিছে, ঠিক তোমাৰ বাবে ভয়ংকৰ সুন্দৰটো দেখা পাওঁ। এতিয়াতো বৰ্তমান নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলতো হৈছে, আৰু যাতে বিদেশী কোনোবা আকৌ যেন তোমাকো যেন কোনোবা অভিহিত পায় যেন ভয়ংকৰ সুন্দৰ তোমাৰ আকৌ হওক, আমি তাকে আশা কৰিছোঁ। দুআষাৰমান আৰু কথা পাতিব বিচাৰিছোঁ। তোমাৰ এনে হবিটো গম পালোঁ যে অকল ছবি অঁকাই নহয়, তোমাৰ পঢ়াৰ ক্ষেত্ৰত তুমি গুৰুত্ব দিয়াৰ কথা কৈছা, সেইটোতো লাগেই। ইয়াৰ উপৰিও তুমি আৰু ভৱিষ্যতত শিক্ষা, ছবি অঁকা তাৰ বাহিৰে আৰু কিবা ভাবিছা নেকি? তেনেকৈ পৰিকল্পনা ভৱিষ্যতৰ বৰ্তমান একো নাই। কিছুমানে ডক্টৰ, ইঞ্জিনিয়াৰ এনেকুৱা চিন্তা কৰে। সেইবোৰ বৰ্তমান উল্লেখ কৰিব নাবিচাৰোঁ। হয় হয়। এনে খোৱাৰ ক্ষেত্ৰত তোমাৰ প্ৰিয় খাদ্য কি আছে? কিছুমান থাকে। প্ৰিয় খাদ্য তেনেকৈ গাহৰি মাংস খাই ভাল পাওঁ। তাৰপিছতে মানে ফুল বা তেনেকুৱা ফুল কি ভাল পাওঁ মানে? ফুল বিভিন্ন ধৰণৰ ফুল ক'বলৈ গ'লে উদ্ভিদ, সকলো ধৰণৰ উদ্ভিদেই ভাল লাগে। ঘৰতো আছে বিভিন্ন ধৰণৰ ফুল, সেউজীয়া বস্তু। তাৰপিছত তুমি এনে ভ্ৰমণ কেনেকুৱা পোৱা? ভ্ৰমণ ভাল লাগে। ভ্ৰমণ তুমি বাহিৰত এবাৰো যোৱা হোৱা নাই? যাবলৈ ইচ্ছা আছে, বাট এতিয়া সময়টো পোৱা নাই। পাছত ভৱিষ্যতে যাম। ঠিক কিছুমানৰ তেনেকুৱা কিছুমান সপোন থাকে। সপোনৰ বিষয়ে মই কওঁ। সপোনটো কি কেনেকুৱা থাকে? এতিয়া ধৰ তোমাৰ দেউতাকে ক'ব বিচাৰোঁ বা আমিয়ে ক'ব বিচাৰোঁ, আমাৰো এটা সপোন আছিলে এটা সময়ত বোলে জিলা পৰ্যায়ৰ সাংবাদিক, বোলে ৰাজ্যিক সাংবাদিক হ'ম, বা এজন লেখক হ'ম, বা এজন কবি হ'ম। ঠিক তেনেকুৱা কিছুমান যেনেকুৱা অলপ আগতে ক'লোঁ কিছুমান ডক্টৰ, ইঞ্জিনিয়াৰ হ'ব। ঠিক তেনেকুৱা তোমাৰ ক্ষেত্ৰত তুমি এনেতো ক'বলৈ গ'লেতো তুমি ক'ব নোৱাৰাকৈ হয়তো চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী নহয়, চিত্ৰশিল্পী তুমি অট'মেটিকলি মানে চিহ্নিত হৈ গ'লা। আৰু সপোনত কিবা আৰু এক্সট্ৰা তোমাৰ অন্তৰত কিবা আছে নেকি? নাই, বৰ্তমান তেনেকৈ একো নাই। তুমি এতিয়া যিমানখিনি কৰি আছা এই ক্ষেত্ৰত তোমাৰ পিতৃ মাতৃ
কিবা ক'ব লগা আছে নেকি, তুমি কিবা ক'বা নেকি পিতৃ মাতৃৰ ক্ষেত্ৰত? তোমাৰ যিখিনি আগুৱাই লৈ গৈ আছে, যিখিনি অৱদান তোমাৰ কাৰণে? হয়, তেওঁলোকৰ আগততো চিৰকৃতজ্ঞ হয়। তেওঁলোকৰ কাৰণে মই আজি ইমানখিনি চাগে আগবাঢ়িব পাৰিছোঁ। তেওঁলোকে সদায় ছাপৰ্ট কৰি গৈছে। পিতৃ মাতৃৰ উপৰিও ওচৰৰ কোনো শিক্ষক বা কিবা সাংবাদিক বা তেনেকুৱা কিবা অনুষ্ঠান তেনেকুৱা তোমাৰ লগত মানে জড়িত আছে নেকি, বা তুমি তেনেকুৱা তোমাক কোনোবা আগুৱাই লৈ গৈছে নেকি তেনেকুৱা বিভিন্ন টিচাৰ বা কিবা এনেকুৱা? বিভিন্নজনে বিভিন্ন সময়ত সহায় কৰি গৈছে মোক, আৰু ওচৰ চুবুৰীয়া তেওঁলোকেও বহুত ছাপৰ্ট কৰে। ঘৰৰ সকলো মানুহে মোৰ লগ বন্ধু কৰিছে। ঠিক আছে, আজি ইমানতে সামৰো। তুমি ভৱিষ্যতত মানে তোমাৰ চিত্ৰৰ যিটো অংকন কৰা, তুমি ভৱিষ্যতত ভাল এজন সুন্দৰ ভয়ংকৰ সুন্দৰ ৰূপান্তৰিত হোৱা তাকে কামনা কৰিলোঁ। ধন্যবাদ। মোৰ লাহে লাহে এইটো পেঞ্চিল দি আঁকিছিলোঁ 2019-ত। ব্ৰেড পিট এজন হলিউডৰ এক্টৰ। এইটো 2020-ত অইল পেইণ্টিং। এইটো 2019-ৰ এক্ৰিলিক পেইণ্টিং। এইটো 2019-ৰ এক্ৰিলিক পেইণ্টিং। এইটো 2019-ৰ এক্ৰিলিক পেইণ্টিং। এইটো 2022-ত কৰিছিলোঁ মোৰ মা আৰু পাপা। এইটো ৱাটাৰ কালাৰ। এইটো 2019-ত কৰা গ্ৰেফাইটৰ লগত জলিতে। এইটো এক্ৰিলিক পেইণ্টিং। এইটো কেনভাছত এগৰাকী ৱাল্টাৰ হোৱাইট, এটা ৱেব ছিৰিজৰ কেৰেক্টাৰ। আৰু এইটো হেৰি পটাৰ বিখ্যাত টিভি শ্ব' এটাৰ কেৰেক্টাৰ হৈ গ'ল ৰিচেণ্টলি কিছু দিন। এইগৰাকী আমেৰিকাৰ গায়িকা টেইলৰ চুইফ্ট। এইটো যোৱা বছৰ ৰাখিছিলোঁ 2023-ত। এগৰাকী বিশ্ববিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো 2022-ত ৰাখিছিলোঁ। এইগৰাকী লতা মংগেশকাৰ এই বছৰে ৰাখিছোঁ। এইগৰাকী অপেনহাইমাৰ ৰাখিছিলোঁ 2024-ত। Simon আছে